ভাষে আপোনালোকৰ মত অনুষ্ঠান পৰিৱেশন কৰিব আৰু কৈছে সত্য ব্যৱস্থিত যুৱক বিবাহৰ পাছত প্ৰথমখন বিহু লাগে ভাল বুলি ৰঙালী বিহু সন্মিলন মই নিজক পুনৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি মই মঞ্চ এখন কৰি তোমাক দি মাত্ৰ আজৰি হৈ দিছোঁ মই যাম যে আজৰি হৈ আপোনালোকৰ আকৌ কালি লগ পাওঁ আছোঁ ইয়াতে আপোনালোক সকলোকে আপোনালোকৰ ধন্যবাদ জ্ঞাপন কৰি সম্পূৰ্ণ মঞ্চ এতিয়া আপোনাৰ বৰ্তমান শিল্পী নীল আকাশ এবাৰ আশা কৰি থেংক ইউ বহুত বহুত ধন্যবাদ ভালে আছেনে আপোনালোক প্ৰথমতে খাৰ বুলি উদযাপন সমিতিৰ যিমানবিলাক বিষয়ববী আছে আপোনালোকলৈ বহুত বহুত কৃতজ্ঞতা এনেকুৱা এটা পৰিস্থিতিৰ মাজতো ইমান ডাঙৰ অনুষ্ঠান এটা আয়োজন কৰিছে গতিকে এবাৰ খাৰ বুলি ৰঙালী বিহু সন্মিলন যিখন সমিতি তাৰ কাৰণে এবাৰ ডাঙৰকৈ হাত চাবৰিলে মই খুব বেছি ভাল পাওঁ আপোনালোকৰ থেংক ইউ ছ' মাছ সকলো ৰাইজক মোৰ তৰফৰ পৰা আমাৰ গোটেই দলটোৰ তৰফৰ পৰা ৰঙালী বিহুৰ বহুত বহুত মৰম ভাল পোৱা যাচিছোঁ অনাগত দিনবিলাক আমাৰ ভাল হওক সকলোৰে ভাল হওক তাকে কামনা কৰি আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ মই সেইকেইটাৰে আশা কৰিছোঁ আপোনালোকে ভাল পাব খুজিছোঁ
পিছলে শুনিছে না ভালকে শুনছে নাই বঢ়িয়া এবাৰ মই আনি ঠিকেই ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে জনাব আৰু লোকেশ্যনটো আছিলে খাৰগুলিত জানে খাৰগুলিত যোৱাকালিও জুবিন দা আহিছিলে আজি আহিলে নীলাকাশ দা আৰু অহাকালি আহিব পাপন দা কৈ দিলোঁ গোটেইখিনি আৰু অহাকালি নিশ্চয় ট্ৰাই কৰিম যাবলৈ পাপন দা আৰু শ্ব'টো চাবলৈ মানে ট্ৰাই কৰিম যি কি নহওক আজিলৈ এইখিনি আছিলে আৰু দুটামান গান দিব আছে দি দিম আপলোড কৰি দিম অতি সোনকালে আৰু এইটো চাই পেলাই যদি ভাল পাইছে তেতিয়াহ'লে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ নেক্সট ভিডিঅ' এটা তেতিয়াহে পাব ধন্যবাদ